চকীও ঠিক কৰি দিলোঁ ধুনীয়াকৈ এতিয়া ফ্ৰিজটো ভেপাৰ হৈ আছে যে এতিয়া পাৰ্মিশ্যন যেতিয়া পাই গ'লোঁ এতিয়া মানে কেমেৰাটো দিম এজন ভাইটি ভালে কৰ্চ মানে মই এপিক ফেইল হৈ গ'ল কিন্তু মই ইয়ালৈ আহিব এটা বস্তু মোৰ লাহল ছবি ৰাজক লগ পাই গ'লোঁ my lovely people, good morning, namaskar, welcome back to my YouTube channel. মোৰ YouTube channel আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে কাৰণ আজি মই কৰিম 24 hours challenge as an employee তো আজি ভিডিঅ'টো আপোনালোকে মোক দেখিব পাৰিব এগৰাকী এমপ্লয়ী হিচাপে তো আপুনি চাই থাকক গম পাই যাব বহুত দিনৰ মূৰত 24 hours challenge কৰিছোঁ তো কেনেকুৱা পালে কমেণ্টত জনাব চাই থাকক গ'লে তো গাইজ মই ৰেডি হিয়াৰ ইজ মাই আউটফিট একদম পূৰা মিলাই পিন্ধিছোঁ চেণ্ডেল ফ্ৰক আৰু মেকআপ হ'ব পাৰিছোঁ আৰু বেগ লৈছোঁ ইয়াতে কেইটামান বস্তু আছে তো চব লৈ লৈছোঁ এতিয়া যাওঁ তাত দিয়ে নিদিয়ে আকৌ গাইজ মোৰ মানে ওলাই হৈ গ'ল তাৰপিছত এতিয়া গৈ আছোঁ গাড়ীত উঠিবৰ কাৰণে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হা আৰু তালৈ গৈ চাই লওঁ কি হয় কি নহয় আই এম লিটল বিট নাৰ্ভাছ আজিলৈকে কটোৱা নাই এনেকৈ এমপ্লয়ী নিচিনাকৈ থাকি পোৱা নাই ন ক'ৰবাত খাব গৈছোঁ কিবা কৰিব গৈছোঁ এমপ্লয়ী নাৰ্ভাছ আপোনালোক মোৰ লগত আছে সামনাজি পুরনিয়া কাৰণ আহি পাই গ'লোহি তাৰপিছত এতিয়া সুধিম এনেকৈ ভিডিঅ' বনাবলৈ দিয়ে নে নিদিয়ে তো এতিয়া ভিতৰলৈ যাওঁ আৰু অনাৰক সোধোঁগৈ যে ভিডিঅ' বনাবলৈ দিবনে নিদিয়ে হওক গৈ থাকোঁ ইয়াত ঠাই চাই শৰাই নাই ঝাৰু থৈ দিয়া আছে মই কৰিব লাগিব আজি মই মানে এটা চেলেঞ্জ লৈছোঁ 24 hours এজ এন এমপ্লয়ী তাৰপিছত আপোনালোকৰ দোকানত মই আজি এমপ্লয়ী থাকিব বিচাৰিছোঁ আপোনালোকে যদি পাৰ্মিশ্যন দিয়ে তেনেহ'লে মোক কোনো ধৰণৰ মানে ফিজ দিব নালাগে মই জাষ্ট এনেই মানে ভিডিঅ'টো বনোৱাৰ কাৰণে 24 hours এনেকৈ চেলেঞ্জ ল'ব বিচাৰিছোঁ ভাল লাগিব ঠিক আছে তো পাৰ্মিশ্যন পাই গ'লোঁ এতিয়া ফাৰ্ষ্ট কাম তেওঁ মোক যি দিয়ে তাকে কৰিব লাগিব এতিয়া ফাৰ্ষ্ট কাম চাগে হ'ব মে বি চাফাই কাৰণ ঝাৰু দেখিছেই নহয় চাহক পাৰ্মিশ্যন যেতিয়া পাই গ'লোঁ এতিয়া মানে কেমেৰাটো দিম এজন ভাইটি ভালে আছিলে তেওঁক মাতি আনিলোঁ তেওঁ মানে কেমেৰাটো মই চাফা কৰিম আহক আজি এজন এমপ্লয়ী থাকিম 24 hours নহয় ফাৰ্ষ্ট এই চকী কেইখনতে উলিয়াই লওঁ ঝাৰু উপসামনাজি পুরনিয়া মায়ে যে মোক ঠিক গালি পাৰিব কাৰণ মইতো ঘৰ একদম নকৰোঁ ইয়াত দেখি পাগুৰৰ পছুৱা জুৰণিয়া মানে মোৰ হেৰি
24 আৱাৰ্ছৰ চেলেঞ্জ লৈছিলোঁ কালি 12 আৱাৰ্ছ কৰিলোঁ এতিয়া 24 আৱাৰ্ছ কৰিবৰ কাৰণে আজি আকৌ 12 আৱাৰ্ছ কৰিম কালি মানে কি হেৰিয়ৰ আগত মানে কাষ্টমাৰবিলাকৰ আগত ক'বলৈ বেয়া লাগে ন কথা তো কিন্তু আজি মনে মনে হ'লেও মানে অকণমান উলিয়াম তো এতিয়া ফাৰ্ষ্ট ঝাৰু লৈ ল'লোঁ হাতত এইফালে উলিয়াই থৈ আহিছে ইয়াত ইয়াতে এতিয়া চাফাইটো কৰি লওঁ এতিয়া চকীটোৰ ভিতৰত ধুনীয়াকৈ পাই দিওঁ চকীও ঠিক কৰি দিলোঁ ধুনীয়াকৈ এতিয়া এই ফ্ৰিজটো পূৰা মানে একদম ভেপৰ টাইপৰ হৈ আছে সেইটো চফা কৰোঁ আৰু আহক লাগি যাওঁ কামত এইফালৰ ফ্ৰিজটো বাৰু এইখিনি বস্তু ঠিক কৰিব লাগিব কৰিম অলপ লাহেকৈ এইখিনি মুচিবলৈ নাই কিন্তু সেইটো মুচিব লাগিব তো আহক ফ্ৰিজটো ভেপৰ হৈ আছে যে এতিয়া সেইটো কাৰণে চফা কৰি লওঁ কেমেৰামেন অলপ ওচৰতে আৰু নহয় কি হৈছে জানে কিচেনে কেক দেখিছে দেখিয়ে খাওঁ খাওঁ নিচিনা লাগিছে সঁচা কথা ক'ব আৰু নহয় কি হয় জানে এইখন ক'ত আছে এইখন আছে লখিমপুৰ ময়দুমীয়াত আছে আৰু নামটো বেকিং কৰ্ণাৰ এনেকুৱা টেষ্টি বনাই ন আৰু ইয়াত অফাৰ চলি আছে এজ এ চেলছমেন মই আপোনালোকক চেঞ্জ কৰিছোঁ আহি যাব লখিমপুৰৰ পাছত এবাৰ হ'লেও আহিব লগ পাম মানে মোৰ এপিক ফেইল হৈ গ'ল কিন্তু মই ইয়ালৈ আহিব এটা বস্তু মোৰ নামত ছবি ৰাস্তাত লগ পাই গ'লোঁ আৰু অ'নাৰৰ পৰা মানে আজি ভাল বাবাৰী পাইছোঁ কাৰণ মই বেছিকৈ বেছিব পাৰিছোঁ তো ভাল লাগিল এতিয়া যাম ঘৰলৈ তো পিছত লগ পাইছোঁ ভিডিঅ' চাই থাকিব যদি এইটো ভিডিঅ'ত আপোনালোকে নহয় মোৰ ৰিচ বঢ়াই দিয়ে 10K হৈছোঁ ভিউজ যদি আহি যায় আৰু 1K লাইক যদি আহি যায় 24 আৱাৰ্ছ মই পাছত থাকিম তো ষ্টে টিউন আৰু সকলোলৈকে পজিটিভিটি স্প্ৰেড কৰি সকলোৰে ভালটো আশা কৰি সকলোৰে ভাল হওক বুলি কামনা কৰি আজি মই বাৰ্থডে আপোনালোকৰ পৰা বিদায় লৈছোঁ বাই গুড নাইট লাভ ইউ বহুত ভাল পাওঁ আপোনালোকৰ কাৰণে জীৱাখন আজি হয়